BTCত কি হৈ আছে কি হোৱা নাই ইয়াৰ সম্পৰ্কে আমাৰ ADGP আৰু পুলিচ অফিচাৰসকলে আমি কয়েকজনৰ মাতি পেলাই কথা পাতিছোঁ ইয়াতে মই পাৰ্টিচিপেট কৰিছোঁ বেলেগ তেনেকুৱা কংক্ৰিট পলিচি উমুক তুমুক সেইটো নাই আমি জাষ্ট চিটুৱেশ্যন শ্বেয়াৰ কৰিছোঁ এনকাউণ্টাৰ যিটো ফেক এনকাউণ্টাৰ বুলি কোৱা হৈ আছে বিভিন্ন দল সংগঠনৰ পৰা সেইটো গভমেণ্টে ইনভেষ্টিগেট কৰিব গতিকে ইয়াতে আমি গম পাম একচুৱেল ফেক্টটো কি আছিলে দলৰ স্থিতি কি আছে এইটো সন্দৰ্ভত দলৰ স্থিতি কেনেকুৱা দলৰ স্থিতি ইতিমধ্যে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া যোৱাকালি টুইটাৰৰ মাজেদি চৰকাৰক এপিল কৰিছে যে ইয়াত হাই লেভেল ইনভেষ্টিগেশ্যন কৰিব লাগে ULB গঠনক লৈ তেখেতে কিবা যদি উগ্ৰপন্থী সংগঠন গঠন হৈছে এইটো হ'ব নালাগে আৰু কোনো ধৰণৰ BTCত বা অসমত ভাইলেঞ্চ কৰিব নালাগে বুলি তেখেতে এপিল কৰিছে সেইটোৱে আমাৰ দলৰ সিদ্ধান্ত ULB যিটো নতুন সংগঠন ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা কৈছে তেনেকুৱা উগ্ৰপন্থী সংগঠন কৰি পেলাই ৰান কৰিব পাৰা মেনেজ কৰিব পাৰা আমি BTCত ব্যক্তি দেখা নাই আৰু BTC পাৰ্টিৰ কাৰণে আৰু বিশেষকৈ বড়োসকলৰ কাৰণে আজিৰ দিনত উগ্ৰপন্থী সংগঠন নালাগে আমি ভাইলেঞ্চ নিবিচাৰোঁ কোনোবা যদি কিবা এটা কাৰণত তেনেকুৱা কৰিছে তেখেতসকলে অতি সোনকালে ঘূৰি অহাটো সমাজে বিচাৰে হোম ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে মুখ্যমন্ত্ৰীৰ হাতত আছে সেই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাক কিবা ক'ব মই তেখেতৰ লগত আলোচনা কৰিব পৰা নাই আমাৰ হাইকমাণ্ড প্ৰেচিডেণ্ট ডাঙৰীয়া তেখেতে নিশ্চয় টাচত আছে কথা পাতি আছে